আপোনালোক সকলোকে মই শ্ৰদ্ধাই মোৰ চেনেল শ্ৰদ্ধাছ ডায়েৰীৰ আন এটি নতুন ভিডিঅ'লৈ ৱেলকাম কৰিছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ ফেষ্টিভ ছিজনত পিন্ধিব পৰা কেইযোৰমান চাদৰ মেখেলা। তেনেহ'লে আহক পলম নকৰোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো আপোনালোকে চাব পাৰে মোৰ ফাৰ্ষ্ট কাপোৰযোৰ হৈছে এযোৰ বগা কালাৰৰ গাড়ী পৰা কেঁচা পাটৰ কাপোৰ, আৰু ইয়াতে ৰেড আৰু ব্লেক কালাৰৰ সৰু সৰুকৈ ফুল কৰা আছে আৰু ব্লাউজটোতো ফুল আছে। আৰু এই কাপোৰযোৰ যেতিয়া মই কিনিছিলোঁ এই কাপোৰযোৰৰ প্ৰাইচ আছিলে 1250 টকা। যিহেতু কাপোৰযোৰ বগা, গতিকে ফেষ্টিভ ছিজনত পিন্ধিবৰ কাৰণে খুবেই ভাল। মোৰ ছেকেণ্ড কাপোৰযোৰ হৈছে এযোৰ পদ্মিনী বোৱা কাপোৰ, বটল গ্ৰীণত আছে, য'ত পিংক আৰু চিলভাৰ কালাৰেৰে চৰাই ডিজাইন কৰা হৈছে। এই কাপোৰযোৰৰ প্ৰাইচ আছিলে 2250 টকা। যিহেতু বোৱা কাপোৰ গতিকে সেইকাৰণে দামটো অলপমান বেছি। আৰু ব্লাউজটো মই শ্লিভলেছ কৰিয়ে ৰাখিছোঁ আৰু অলপমান নেট লগাই দিছোঁ। আচলতে এনেকুৱা ধৰণৰ ডাৰ্ক কালাৰ কাপোৰবোৰো আমি ফেষ্টিভ ছিজনত পিন্ধিবলৈ খুবেই ভাল, পিন্ধিলেও বহুত ধুনীয়া দেখে। এই কাপোৰযোৰৰ লগত মই পেৰ আপ কৰিছোঁ অক্সিডাইজ জুৱেলাৰী আৰু এটা ল' বান কৰিছোঁ, আপোনালোকে চাব পাৰে। তো এই কাপোৰযোৰ আচলতে মোৰ বহুতেই বেছি ফেভৰেট হয়। মোৰ থাৰ্ড কাপোৰযোৰ হৈছে এযোৰ নুনি পাট। এই কাপোৰযোৰৰ প্ৰাইচ আছিলে 1800 টকা আৰু এই কাপোৰযোৰ নিয়ন গ্ৰীণ কালাৰত আছে আৰু ব্লু আৰু গোল্ডেন কালাৰত কাম কৰা হৈছে। এই কাপোৰযোৰ আচলতে বহুত হেভি, আপোনালোকে চাব পাৰে বহুত হেভি ৱৰ্ক কৰা আছে কাপোৰযোৰত। কাপোৰযোৰ খুব ধুনীয়া। এনেকুৱা ধৰণৰ কাপোৰো আপোনালোকে বিচাৰিলে ফেষ্টিভ ছিজনত পিন্ধিব পাৰে। আৰু এই কাপোৰযোৰৰ যি ব্লাউজ, সেই ব্লাউজটো আচলতে হেভিয়ে, কিন্তু হ'লেও মই অলপমান ষ্টাইলিছ লুক দিবৰ কাৰণে শ্লিভলেছ ৰাখিছোঁ আৰু অলপমান জিগজেগ কৰি দিছোঁ আৰু তলত এটা বৌ ৰাখিছোঁ। ব্লাউজটো চিম্পলকৈ চিলালেও ভালেই লাগিব, যিহেতু কাপোৰযোৰ অলৰেডি বহুত হেভি, গতিকে ব্লাউজটো চিম্পলত ৰাখিলেও ভাল লাগিব। তো আজিৰ ভিডিঅ'ৰ মোৰ লাষ্ট কাপোৰযোৰ হৈছে এযোৰ মুগা কালাৰৰ কাপোৰ। এই কাপোৰযোৰ আচলতে বোৱা কাপোৰ হয় আৰু এই কাপোৰযোৰৰ প্ৰাইচ আছিলে 700 টকা। তো আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মোৰ কেইযোৰমান কাপোৰ, আৰু ফেষ্টিভ ছিজনত পেৰ আপ কৰিব পৰাকৈ মই আপোনালোকক পিন্ধিও দেখুৱালোঁ, এটা মিনিমাম মেকআপ লুক আৰু এটা মিনিমাম হেয়াৰ ষ্টাইলৰ লগত। চ' সেই ভিউৱাৰ্ছ, আশা কৰিলোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টছ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো হিট কৰি দিব। আজিলৈ আহিছোঁ তেনেহ'লে এটি নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। হাঁহি থাকক, সুস্থ থাকক আৰু মনত ৰাখিব, লাভ ইয়ৰ চেল্ফ হামেশা।